নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাই আজি এটা এনেকুৱা বস্তু লৈ আহিছোঁ। মই যে কি বস্তুবিলাক লৈ আহোঁ আপোনালোকে চাগে ভাবে। আজি লৈ আহিছোঁ ৰাছেল ভাইপাৰ, ঠাইত নহয় কুচিয়া। অসমৰ কুচিয়া সকলোৰে প্ৰিয়, বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় এই কুচিয়া। বহুতৰে প্ৰিয় আৰু বিশেষভাৱে জনজাতীয় লোকসকলৰ মাজত আদৰ থকা এই কুচিয়া আচলতে এবিধ মাছহে। ইয়াৰ বৈজ্ঞানিক নাম মনপেণ্ট ৰাজ। অসম, ভাৰত, বাংলাদেশ, নেপাল, ম্যানমাৰ আদি দেশত ইয়াক পোৱা যায়। আন্তৰ্জাতিক বজাৰত ইয়াৰ বৃহৎ চাহিদা আছে। কুচিয়া খালে আমাৰ দেহত কি উপকাৰ সাধন হয়? ইয়াক খালে শৰীৰৰ দুৰ্বলতা, ৰক্তহীনতা, হাঁফানি, ৰক্তক্ষৰণ, পাইলছ, ডায়েবেটিছৰ দৰে ৰোগ নিৰাময়ৰ মহৌ ঔষধ হিচাপে চিহ্নিত হৈ আছে কুচিয়া। ই প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট, ভিটামিন, কেলছিয়াম আদি শাৰীৰিক কেতবোৰ বিষয়ত অভাৱ দূৰ কৰাত সহায় কৰে এই কুচিয়াই।